বৰ্তমান আমাৰ গাঁৱৰ ৰাস্তাৰ কাম তীব্ৰ গতিত চলি আছে। আমি স্বাধীনতা কালৰ পিছত আমি এতিয়া পকা ৰাস্তাৰ মুখ দেখিম। এইখন এয়া ৰুলা দেখিবলৈ পাইছে আপোনালোকে, পুৰা এখন কাম ৰুলাৰ কৰি কাম। বৰ্তমান এয়া ৰৈছেহি। আমাৰ ৰাস্তাটো এবাৰ চাওক, কাম চলি আছে, সুন্দৰ লাগিছে। বৰ্তমান গেভেলিংটো কমপ্লিট হৈছে আৰু সকলোৱে পৰিৱৰ্তনৰ মুখ দেখিছে নাই নাজানো, কিন্তু আমি পৰিৱৰ্তনটো আমি ৰাস্তাৰ জৰিয়তে প্ৰথম দেখা পাইছোঁ। ভাল লাগিছে। সেইখনে ৰুলা আজি কিনি আনি বৰ্তমান আজি প্ৰথম চলোৱা হৈছে। বৰ্তমান আমি ৰাস্তাটো দেখুৱাই আছোঁ। সুন্দৰ এয়া এটা আমাৰ ৰাস্তা। কাম কৰা ৰান্ধনি, কাম কৰা সকলক এই খেতি বনাই দিয়ে। এয়া তেওঁ শাক পাচলি অনা দেখা পাইছোঁ। এয়া আমাৰ দৰ্শক দেখিবলৈ পাইছে। সেইপিনে আমাৰ এখন বিল আছে এয়া দেখিবলৈ পাইছে। আমি ইউটিউবৰ যোগে প্ৰচাৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এতিয়া সদায় পৰিৱৰ্তন বুলি কথা এটা শুনি থাকোঁ। কিনো পৰিৱৰ্তন আমি বুজি পোৱা নাছিলোঁ, এতিয়াহে বুজি পাইছোঁ যে আমাৰ গাঁৱৰ এটা সমস্যা সমাধান হোৱাটোকে আমি পৰিৱৰ্তন বুলি কওঁ। গতিকে আমাৰ গাঁৱৰ মানে বাৰিষা হ'লে বহুত কষ্ট, এআঁঠু বোকা হয়। গতিকে আমি এখন চৰকাৰী দিনত এটা আমি পৰিৱৰ্তন দেখিছোঁ, যিটো আমাৰ ৰাস্তা। এনেকুৱা পৰিৱৰ্তনে সকলোকে সমস্যা সমাধান কৰে। আশা কৰিলোঁ এনেধৰণৰ পৰিৱৰ্তন আৰু দেখিবলৈ পাম অনাগত দিনত। গতিকে আমি ভিডিঅ'টো সামৰি নিছোঁ। অন্ততঃ আমি ৰাইজক পৰিৱৰ্তনটো দেখাইছোঁ, আমাৰ গাঁৱত অহা প্ৰথমটো পৰিৱৰ্তন। আৰু সৰু সুৰা পৰিৱৰ্তন আহিছে যদিও আমাৰ চকুত পৰা নাই। দুই এটা সৰু সুৰা পৰিৱৰ্তন চব চৰকাৰী দিনতে আহে, কিন্তু এইটো এটা ডাঙৰ পৰিৱৰ্তন, যিটো মানে আজি স্বাধীনতা কালৰ পৰা আমি বাট চাই থাকিব লগা হৈছিল, যুঁজি থাকিব লগা হৈছিল। অৱশেষত আমাৰ পৰিৱৰ্তনটো পূৰণ হ'ল। আমি সকলোকে ধন্যবাদ দিছোঁ আৰু আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।